কেতিয়াবা সময় পালে লিখিবিচোন এখনি নীলাখামৰ ফুলাম চিঠি। তোৰ ডালিমী গুটিয়া আখৰ কেইটি দেখিলে অন্তত মোৰ বুকুখনেই হাত পৰি যাব। আন নহলেও মোৰ বিষাদৰ পৃথিৱীত কি জানিবা নকৈ আশাৰে পাহি পাৰিজাত ফুলিব। তোৰ চিঠিখন মোৰ বুকুত পেলাবলৈ ডাকুৱালজনেও অত দিনৰ মূৰত মোৰ চোতালত পদধূলি পেলাব। তই চিন্তা নকৰিবি, বকুলতলিত আঠে বেঠেকৈ বহিবলৈ দি ধন্যবাদ নজচাকৈ ডাকুৱালজনক মই যাবলৈ নিদিওঁ। তই চিন্তা নকৰিবি। সময় উলিয়াই কেতিয়াবা লিখিবিচোন এখনি নীলাখামৰ ফুলাম চিঠি। লিখিবিচোন কেতিয়াবা সময় পালে তোৰে মোৰে মিলনৰে ৰাতি।